আজি দেখাই আছোঁ ধুনীয়া এটা মাছৰ সৰু মাছৰ চাটনি ৰেচিপি আৰু মই আগতে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ সেইকাৰণে হয়তো ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো মই ইয়াতে বিশেষ একো লোৱা নাই মাছটো একে ডিপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত ইয়াত দেখিছে নৰসিংহ আপোনালোকৰ ওচৰত যদি মানধনিয়া থাকে মানধনিয়া দি দিব বহুত টেষ্টি হয় খাবলৈ আৰু এয়া মই অকণমান গোটা জিৰা ইয়াত দেখিছে গোটা জিৰা আৰু কালজিৰা দিছোঁ নহৰু দিছোঁ পিঁয়াজ মই এফাল পিঁয়াজ দিছোঁ মিডিয়াম চাইজৰ পিঁয়াজ এটা এতিয়া মই এইখিনি মাছটো আগতে মই ডিপ ফ্ৰাই কৰি লৈছোঁ চ' এতিয়া মই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট একেলগে অকণমান ফ্ৰাই কৰি আছোঁ চ' আৰু এইটো চাটনিত আপোনালোকে জলকীয়া যিমান পাৰে দিব পাৰে জলকীয়াটো দিলে খাবলৈ টেষ্টি হয় মই ইয়াতে ভোট জলকীয়া দিম সেইকাৰণে মই তেলত জলকীয়া দিয়া নাই চ' এতিয়া মই এইখিনি ভাজি আছোঁ চ' ভাজি হৈ গ'ল মই নমাই দিম তাৰপিছত মই এইটো গ্ৰাইণ্ড কৰি ল'ম এয়া চাওক মোৰ পেষ্ট কৰি হৈ গ'ল যিখিনি ভাজি লৈছিলোঁ গোটেইখিনি পেষ্ট কৰিলোঁ তাৰপিছত এতিয়া মই প্ৰেজেণ্টেশ্যনটো কৰি আপোনালোকক দেখাইছোঁ আপোনালোকে পটাটো পিচি ল'ব পাৰে পটাত পিচিলে বেছি টেষ্টি হয় মই লগত নাই কাৰণে আৰু এইফালে আৰু এটা বস্তু বনি আছে মই দেখাইছোঁ ইৰম্বা চাটনি এইটো চ' এইটোৰ ৰেচিপি মই আপোনালোকক সোনকালে দি দিম সেয়া মই হৈ গ'ল এটা নৰসিংহৰ পাত দি আনি প্ৰেজেণ্টেশ্যন কৰি দিছোঁ প্ৰেজেণ্টেশ্যনটো কি কৰিম আৰু জাষ্ট দেখাই দিছোঁ আপোনালোকক